মই জাষ্ট গা পা ধুই আজৰি হ'লোঁ মানে এতিয়াও মানে আজৰি নাই হোৱা ক'বলৈ গ'লে। কেলৈ মানে আজি মোৰ শহুৰ দেউতাৰ বছৰেকীয়া সকাম আৰু তেনেকৈ সকাম একো পতা হোৱা নাই বাৰু এইবাৰ, কিন্তু থপনাতে শৰাই এখন আগবঢ়াইছোঁ আৰু তেন্তে আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম। আৰু মানুহজনে চাকি বন্তি জ্বলাই আজৰি হ'ল বাৰু। ঠিক আছে তেন্তে ব'লক আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই যাওঁ। যোগাৰ কৰি থৈছোঁ আৰু এইফালে বুট মগু আৰু পায়সৰ কাৰণে চাউল, গাখীৰ এনেকৈ আৰু ফল মূলবিলাক ফ্ৰিজত থৈ দিছোঁ গৰম দিন যে। আৰু কি হয় পকাত থৈ দিলে মানে কি পৰুৱা হৈ যায় অলপতে, সেইকাৰণে ফ্ৰিজতে থৈ দিছোঁ আৰু ফল মূলবিলাক। আৰু এয়া দেখিছেনে চকী এখনৰ ওপৰত ঠাই থৈ দিছোঁ, ঠিক নাই নহয় পৰুৱা আকৌ বগাই যাব পাৰে। সন্ধিয়া হৈ আহিলে আৰু এতিয়া পায়স বনাব লৈছোঁ। পায়সকণ বনাই লওঁ, বনাই মেলি চাকি বন্তি জ্বলাই লওঁ। ঠিক আছে তেন্তে বনাই লওঁ। এয়া সন্ধিয়া হ'ল আৰু চাকি তাকি জ্বলাইছোঁ, এইফালে থপনাত প্ৰসাদ কেইটামান দিছোঁ আৰু সকলোকে এয়া পায়স অলপ বনাইছিলোঁ আৰু এইফালে প্ৰসাদ অলপ এয়া সকলোকে দিওঁগৈ আৰু এইফালে। গুড মৰ্ণিং ফ্ৰেণ্ড। কালি আৰু ভিডিঅ' নকৰিলোঁ, কাৰণ কেলৈ ভিডিঅ' নকৰিলোঁ বহুত ভাগৰ লাগিলে। যিকোনো কাম সৰুৱে হওক বা ডাঙৰকৈ পতা হয়, কিন্তু কামখিনিতো বহুত কাম ওলায় সেইটোতো সকলোৱে জানেই আৰু। কালি ভিডিঅ'টো সামৰা নহ'লে, ভাবিছোঁ এতিয়া সামৰি দিওঁ আৰু ভিডিঅ'টো। কালি মানে বহুত ভাগৰ লাগিলে, বেছি ডাঙৰকৈ পতা নাই কিন্তু সৰুকৈ পাতিছোঁ যদিও কামখিনিতো একেখিনিয়ে ওলায়। সেইকাৰণে মানে ভিডিঅ' কৰিবলৈ মন নগ'লে আৰু লাষ্টৰ সময়ত বহুত ভাগৰ লাগিলে, দিনটো কাম কৰি আছোঁ আকৌ নোখোৱা নোবোৱাকৈ আছোঁ দিনটো। তাৰপিছত সেইকাৰণে বোলো সামৰা নহ'লে, কাৰণ এতিয়া সামৰি দিওঁ আৰু তেন্তে আজিলৈ বাই।